নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাইছে আসাম টেক ষ্টাৰ। তো আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম ৱেষ্টাৰ্ণ কোলফিল্ড লিমিটেড ৰিক্ৰুটমেণ্ট 2020 এপ্লাই অনলাইন। আপুনি কেনেকৈ এপ্লাই কৰিব সেইটোৰ বিষয়ে মই হবিক আলোচনা কৰিম এইটো ভিডিঅ'ত। তো ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চোৱাৰ চেষ্টা কৰিব, তেন্তে ভালকৈ বুজিব পাৰিব। বলক এতিয়া আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু মই ইয়াৰ লিংকটো ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ক্লিক কৰি ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব। আৰু আপুনি কেনেকৈ এপ্লাই কৰিব চাওক। ইয়াৰ কাৰণে কোনটো বিভাগত কিমানকেইটা পোষ্ট আছে সেইটো দেখুৱাই দিম। 1 নম্বৰ চাওক গ্ৰেজুৱেট, তাৰপিছত টেকনিকেল, ইয়াত আছে 101টা, তাৰপিছত আছে 202টা। তো এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওক, ইয়াতে ফুল টাইম ডিপ্ল'মা ইন মিনিং মই। আৰু হাউ টু এপ্লাই, এই যে চাই আছে হাউ টু এপ্লাই, ইয়াতে ৱেবছাইটটো দিয়া আছে mhrdnats.gov.in। তাৰপিছত আৰু এটা ৱেবছাইট আছে westerncoal.in। তো ইয়াতে এডভাৰ্টাইজ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ক্লিক কৰি এডভাৰ্টাইজমেণ্টটো চাই ল'ব। আৰু মই অনলাইন কেনেকৈ আপুনি এপ্লাই কৰিব সেই লিংকটো মই আপোনাক দেখুৱাই দি আছোঁ। আৰু ক'ত যাব লাগে, কোনটো ছাইটত যাব লাগিব, আৰু কোনটো প্ৰচেছত আপুনি এপ্লাই কৰিব অনলাইনত চাওক। এপ্লাই অনলাইনত লিংকত মই ক্লিক কৰিলোঁ প্ৰথমত। তাৰপিছত চাওক ইয়াতেও এডভাৰ্টাইজমেণ্টটো দিয়া হৈ আছে। আমাৰ এইটো নালাগে, ইয়াতে চাইছে ক্লিক হিয়াৰ টু ফিল আপ ফৰ্ম, নিউ লেখা আছে তাতে। আমি এতিয়া ইয়াতে ক্লিক কৰিম। তো ইয়াতে কি লেখা আহিল, এপ্লিকেশ্যন ফৰ GR টেক এপাৰেণ্টিছ এট WCL। The form application for GR Tech apprentice at WCL is no longer accepting response. Try to connecting to owner of the form in you think that is a mistake. Hello friend সকল, লিংকটো এতিয়ালৈকে দিয়া নাই। লিংকটো দিয়াৰ লগে লগে আমি আপোনালোক দেখুৱাই দিম নেক্সট ভিডিঅ'ত আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব। ইয়াৰ কাৰণে আমাৰ ছেকেণ্ড ভিডিঅ'টো চাব। তো আজিৰ ভিডিঅ' এইখিনি, লিংকটো দিয়া নাই সেইকাৰণে আপোনালোকক আমি এপ্লাইটো কৰি দেখুৱাব নোৱাৰিলোঁ, ক্ষমা কৰিব। নেক্সট ভিডিঅ'ত আমি দেখুৱাই দিম আপোনালোকক কেনেকৈ অনলাইনত এপ্লাই কৰিব। ধন্যবাদ। আৰু আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে আমাৰ পেজটো লাইক কৰিব, আৰু যদি ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।